Hey guys, welcome back to my YouTube channel Mirshad Vlogs. আৰু পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছো। আজি ফেন্সি বাজাৰ যাই আছো আৰু ফেন্সি বাজাৰ পৰা অলপ চলপ কিবা ল'ব লগা আছে। আৰু এনেকৈ যাই কি আছে তোমালোকে? হা? কইতে পাইছো। তে কি কৰি আছা? ইমান বদমাছ নহয়। এনি টাইম যাই থাকিব আৰু চিৰিৰ ওপৰত মলপ ৰ'দ পোৱা বা পিছে দৌৰি আছে। কে দৌৰি আছে পিছে এনেকৈ। আৰু প্ৰায় এতিয়া 10টা বাজিল আৰু 10টা বজাত মই এতিয়া উঠছো মাত্ৰ। মানে ৰ'দটোৰ কাৰণে উঠা নাই কুঁৱলী পৰিছে যি কুঁৱলী পৰিছে গুৱাহাটীতে এনেকুৱা কুঁৱলী আৰু গাঁৱত কি কুঁৱলী হ'ব মানে অহা ফেব্ৰুৱাৰীৰ 6 তাৰিখে উৰিষ্যা গৈ আছোঁ মানে পুৰী এনেকৈ যাম গতিকে তাৰ কাৰণে অলপ বজাৰ কৰিব লগা আছে সেইকাৰণে আমি ফেন্সি বজাৰ যাই আছোঁ আজি চাইজটো বাৰু যাব চাইজকো লগ ধৰিছোঁ সি আছে এতিয়া মেডিকেলতে আছে মেডিকেলৰ পৰা তাৰপিছত তাক লৈ যাম দুটা একেলগে যাম গতিকে ভিডিঅ'টো চাই থাকক কণ্টিনিউ কৰি থাকক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ আগতে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি থওক ভাল ভিডিঅ' আহি আছে উৰিষ্যা গৈ আছোঁ পুৰী গৈ আছোঁ কেলকাতা গৈ আছোঁ এনেকৈ বহুতকেইটা জেগাত যাম গতিকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি থৈ দিয়ক তেনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ যাবা নেকি মোৰ লগত কেলকাতা পইচা আছে পকেটত চা পইচা আছে নে চা পকেটত পইচা আছে আৰু গাইজ গা ধুমকে বহুত টাইম হ'ল ৰখি আছোঁ যিটো আৰু ঠাণ্ডা পৰছি নহয় তাৰমানে পানী লাৰুৱে কিবা তাৰমানে ঠাণ্ডা লাগে উপায় নাই ঠাণ্ডা হ'লেতো গাটো ধুৱাই লাগিব পালোঁ মেডিকেল আৰু চাইজক ৰখি আছোঁ চাওক এতিয়াহে আছে কেম্বাৰত দিছে ইমান টাইম সদায়কে ৰখিব লাগে এই নাই অলপ কাম আছিল আৰু আজি ৰ'দটো কিনকে দিছোঁ কেম্বাৰত দিছে কেম্বাৰত দিছে মানে ৰাতিপুৱাৰ পৰাতো ৰ'দেই নাই একদম ৰাতিপুৱাৰ পৰা কুঁৱলী মাৰি আছে এতিয়াহে ৰ'দ মাৰিছে আৰু ফাৰ্ষ্ট আমি ফেন্সিত যোৱাৰ আগত ইমৰান ভাততে সোমাই যাওঁ ইমৰান ভাততে কাপোৰ লগাই ভাই অলপ কাপোৰ দেখা লংপেণ্ট আৰু চাৰ্ট তাৰ্ট এনেকৈ অলপ কিবা কানি দেখা মানে অলপ ফুৰিব যাই আছোঁ আৰু পেকেটিং আছে যেনেকুৱা লাগে আৰু ইমৰান ভাততে কাপোৰ কোৱালিটি ভাল সেইকাৰণে গতিকে ফাৰ্ষ্ট ইয়াতে সোমাই লৈছোঁ ফেন্সিত যোৱাৰ আগত ইয়াত চাই যাওঁ আৰু যদি ইয়াত ভাল লাগে ইয়াতে লৈ ল'ম বাৰু ফেন্সিক ল'মতো এনেই যাবই লাগিব তো বলক চাওঁ আৰু অৱশেষত হ'ল বাৰু ইয়াতে এনেকৈ কাপোৰ অলপ লৈ ল'লোঁ মানে পেন এটা আৰু চাৰ্ট দুটা লৈ ল'লোঁ আৰু যি নহওক ইমৰান ভাই অলপ কমাই ৰাখিছে যি নহওক তাৰে হয় ধন্যবাদ বাৰু আগলৈ আহি থাকিম আৰু তো বলক এতিয়া ফেন্সিত যাম আৰু ফেন্সিত যাব লগা অলপ কাম ৰ'লে ইয়াতে গোটেইখিনি নাপালোঁ গতিকে ফেন্সিত যাওঁ এইফালে 2 নম্বৰ গেট চাওক 2 নম্বৰ গেট আৰু আহিয়ে দেখা চিংৰাত দোকানখন দেখা পাইছে এই চিংৰা দেখা পাই তাৰমানে খাব নোৱাৰা একদম ভোক লাগছে খুৱাইছোঁ দে খা পইচাটো দিবি কেৱল পইচাটো মই দিম বাৰু এইটো বেলেগ কথা তই চিংৰাত দোকান দেখা গাইছ চাওক চিংৰাত দোকান দেখা পাওঁতে তাৰমানে চিংৰা খাওঁ গৈছে তাৰমানে ভোক আৰম্ভ হৈছে কি ক'ব আৰু ইয়াৰ লগত নচোঁ আৰু বাহিৰত ফুৰিব আহিলে মোৰ ভোকটো অলপ বেছিকৈ লাগে কিয় বা গম নাপাওঁ গাইছ কমেণ্ট কৰি ক'বচোন খাই ল'লোঁ আৰু এতিয়া বৰ্তমান আমি যাই আছোঁ ফেন্সি বজাৰ ভিতৰৰ পিনে আৰু ভিতৰৰ পিনে মানে এটা মেইন কথা হ'ল বেগ এটা লাগে সৰু বেগটো বিচাৰি আছোঁ তাতে যি চাহটো খালোঁ মজা বনাইছে কিন্তু চাহটো ভাল লাগিছে কিন্তু ধুনীয়া চাহ বনাইছে এটা বেগটো চাই লওঁ এইখনে দিনৰ ফেন্সি বজাৰ আৰু চব মানুহ কেনেকুৱা ভিৰ মাৰি আছে ভিতৰত এতিয়া সোমাব চিন্তাই লাগিছে ভিতৰত কেনেকৈ সোমাওঁ মই পাই যোৱাকালি ৰাম মন্দিৰত উদ্বোধন কৰিছে সেইকাৰণে দেখা পাইছে গোটেই একদম পুৰা কি ধুনীয়াকৈ চাজাইছে ফেন্সি বজাৰ এইপিনে আৰু এইপিনে চব গোটেই তাৰমানে ওপৰত ধুনীয়াকৈ বঢ়িয়া লগা কৰিছে আৰু ফেন্সি বজাৰ চাব লগা কৰিছে সেইটো কাৰণে ফেন্সি বজাৰ ডাইভাৰেশ্যন আছে ই ঠেলে ইমান যি ভিৰ না যাম বজাৰত আহি বেগটো বাৰু পালোঁ বহুত বিচাৰি এটা লৈ ল'লোঁ মানে এইটো লোৱাৰ উদ্দেশ্য মেইন কাৰণ হ'ল মোবাইল চোবাইলখনে যিটো ভিডিঅ' কৰা বস্তুখিনি থাকে নহয় সেইখিনি বস্তু ইয়াত সোমাই থকা যাব সেই গতিকে লৈ ল'লোঁ 450 ল'লে বাৰু বহুত বেছি নহয় লেডাৰ বুলি কৈছে কিবা লেডাৰ ভালকৈ চিনিও নাপাওঁ গতিকে যি নহওক আমাৰ বজাৰ কৰা গোটেই কমপ্লিট আৰু সেই বেগো ল'লোঁ আৰু এনেকৈ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ তো ভিডিঅ'টো কিবা এনে পালে নিশ্চয় কমেণ্ট কৰিব লাইক কৰি শ্বেয়াৰ কৰি দিব যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব তো আজিলৈকে বাই